ইতিমধ্যে আমি সবে গম পাইছো জম্মু আর কাশ্মীরত যি ইসলামিক সন্ত্রাসবাদীর দ্বারা পাকিস্তান আয়োজিত আর কাশ্মীরের শ্রীপাল সেৰৰ দ্বারা পৰ্যটকসকলৰ ওপৰত যি অমানসিক কাপুৰুষালী নিধন যজ্ঞ চলোৱা হ'ল তাৰ প্ৰতিবাদত বিশ্ব হিন্দু পৰিষদৰ আহ্বানত কোকৰাঝাৰ জিলা কেন্দ্ৰত আমি এটা প্ৰতিবাদী সভাত গোট খাইছো। বন্ধুসকল, এই যে সময়ে সময়ে ইসলামিক সন্ত্ৰাসবাদৰ যি কলা অধ্যায় স্বাধীনতাৰ পিছত আমি দেখিবলৈ পাইছো। পাকিস্তানে ভাৰত আক্ৰমণ কৰিছে, কেইবাবাৰো কৰিছে, প্ৰত্যেকবাৰেই পাকিস্তান পৰাজিত হৈছে, কিন্তু প্ৰতিবাৰতেই পাকিস্তান পৰাজিত হৈছে। আৰু পৰাজিত হোৱাৰ পিছত তেওঁলোকে কি কৰিছে, চুক্তি কৰিছে নেহৰুৰ লগত, নেহৰুৰ লিয়াকত চুক্তি, ভুট্টোৱে ইন্দিৰাৰ চিমলা চুক্তি কৰি পেলাই তেওঁলোকৰ যে পৰাজয়, সেই পৰাজয়টো তেওঁলোকে বাধা দিবলৈ সক্ষম হৈছে। কিন্তু যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ শাসনভাৰৰ ভাগজুৰি লোৱাৰ পিছত তেখেতৰ দৃঢ় পদক্ষেপৰ জৰিয়তে দীৰ্ঘদিন কোনো ধৰণৰ আতংকবাদী আক্ৰমণ হোৱা নাছিল। যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ কৰ্মদক্ষতাৰ জৰিয়তে ভাৰতবৰ্ষৰ যে অৱস্থা, বিশ্বৰ নায়ক হিচাপে তেখেতে পৰিগণিত হৈছে। ভাৰতৰ সামৰিক, ভাৰতৰ আৰ্থিক সকলো দিশতে ভাৰতবৰ্ষ বিশ্ব নেতৃত্বৰ পৰ্যায়লৈ গৈছে। সেইকাৰণে আতংকবাদৰ যে মূল মন্ত্ৰ, সেইটো হ'ল যে অৰাজকতাৰ সৃষ্টি কৰা, অৰ্থনৈতিক অৱস্থা দুৰ্বল কৰা, আৰু এইটো প্ৰতিপন্ন কৰিবলৈ পাকিস্তানৰ যে সেনাপ্ৰধান আছে ৱাছিম মুনিৰ, তেখেতে কেইদিনমান আগতে ভাষণত কৈছে যে পাকিস্তান জন্ম হিন্দুসকলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কাৰণে জন্ম, আৰু কাৰ্যসূচী সেইটো পেহেলগামত তেখেতে দেখুৱাই দিলে। তাৰ প্ৰতিবাদত গোটেই বিশ্ব ভাৰতৰ কণ্ঠত কণ্ঠ মিলাইছে, আৰু আমিও বিশ্ব হিন্দু পৰিষদৰ আহ্বানত কোকৰাঝাৰত গোট খাইছো। বন্ধুসকল, আমি মনত ৰাখিব লাগিব ইছলামিক আতংকবাদৰ মূল মন্ত্ৰ কি? ইছলামিক আতংকবাদৰ মূল মন্ত্ৰ হ'ল মুল্লাত আৰু কুফেৰ বা কাফেৰ। মুল্লাত মানে কি? সকলো মুছলমান ভাই। কাফেৰ মানে কি? অমুছলিমসকল কাফেৰ, তেওঁলোকৰ শত্ৰু, তেওঁলোকক মাৰিব লাগে, কাটিব লাগে, হত্যা কৰিব লাগে। আৰু এটা ইছলামিক সন্ত্ৰাসবাদৰ মূল মন্ত্ৰ কি? সেইটো হ'ল দাৰুল ইছলাম আৰু দাৰুল হাব। দাৰুল ইছলাম মানে কি? য'ত মুছলমানসকল সংখ্যাগৰিষ্ঠ আছে তাত শান্তি থাকিব, আৰু য'ত মুছলমানসকল সংখ্যালঘু তাত উপদ্ৰৱ মচাব লাগিব, যাতে এই দাৰুল হাৰ্বক দাৰুল ইছলামলৈ পৰিগণিত কৰা যায়। আৰু তাৰ সেই প্ৰচেষ্টাৰে অংগ হিচাপে কাশ্মীৰত এনেকুৱা সন্ত্ৰাসবাদী আক্ৰমণ ঘটোৱা হৈছে। জম্মু কাশ্মীৰৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ হৈছে মোদী ডাঙৰীয়াৰ নেতৃত্বত। জম্মু কাশ্মীৰত শান্তি শৃংখলা ঘূৰি আহিছিল। উগ্ৰপন্থী ইছলামিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ লোৱা হৈছিল, আৰু কাশ্মীৰত শান্তি আহিছিল। কিন্তু সুপ্ৰিম কোৰ্টে এটা ৰায় দিলে যে অতি সত্বৰ জম্মু কাশ্মীৰত নিৰ্বাচন পাতিব লাগে, আৰু সেই ৰায়ৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰত নিৰ্বাচন হ'ল, আৰু এটা চৰকাৰৰ তাত গঠিত হ'ল। জম্মু কাশ্মীৰৰ ল এণ্ড অৰ্ডাৰৰ যিটো দায়িত্ব, সেইটো ৰাজ্য চৰকাৰৰ। আমি ভাবিবলৈ আচৰিত হওঁ, জম্মু কাশ্মীৰ এটা টুৰিষ্ট স্পট, তাত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল যায়।
এই টুৰিষ্ট স্পটত টুৰিষ্টসকলৰ নিৰাপত্তাৰ কাৰণে এটা কনষ্টেবলো নাই। এই টুৰিষ্টসকলৰ টকা দি এইবিলাক সব নিয়ন্ত্ৰণ হৈ থাকে আৰু এই টুৰিষ্টসকলক হত্যাৰ যজ্ঞ আৰম্ভ কৰিছে। সেইকাৰণে গোটেই বিশ্বৰ সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি কাম হাতত লৈছে এই কামত গোটেই ভাৰতবৰ্ষই পূৰ্ণ সহযোগ আগবঢ়াব লাগে। আৰু আমি নিশ্চিত যে এই যে সংগ্ৰাম, এই যে যুদ্ধ, ইসলামিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ, পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে, সেইটোৰ এটা সফল পৰিণাম আমি অৱশ্যেই পাম। আৰু আগৰ দৰে আমাৰ যে কাম আধাতে শেষ হৈ গৈছিল সেইটো আৰু নহয়, এনেকুৱা এটা আশা ব্যক্ত কৰি মই মোৰ দুআষাৰ সামৰিলোঁ। তো নমস্কাৰ, সকলো নিউজ চেনেলৰ মই আজি আদৰি লৈছোঁ। আমাৰ কাৰণে ভাৰতবৰ্ষৰ এই দুখ খবৰ, পেহেলগামৰ যিটো ঘটনা হ'ল এইটো আমাৰ কাৰণে এক নিন্দনীয়। আৰু পাকিস্তানী যিটো সন্ত্ৰাসবাদী যিটো কাণ্ড কৰিলে তাৰ কাৰণে আমি কেতিয়াও তেখেতসকলক ক্ষমা দিব নোৱাৰোঁ। কাৰণ পাকিস্তানে বাৰে বাৰে আমাৰ লগত এনেকুৱা কৰি আছে আৰু আগন্তুক সময়তো তেনেকুৱা কৰি থাকিলে আমাৰ ভাৰতবৰ্ষৰ যিটো আমাৰ নিৰাপত্তা নোহোৱা কৰি পেলাইছে। তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আজিৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে যে বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত কোকৰাঝাৰ জিলাত যিটো কাৰ্যসূচী লোৱা হৈছে এই কাৰ্যসূচীটো খুব আদৰণীয়। আৰু আমি সকীয়াই দিছোঁ আজি কোকৰাঝাৰ জিলা হৈ যে পাকিস্তানৰ সঠিক প্ৰত্যুত্তৰ আমাৰ ভাৰত চৰকাৰে দিব লাগে। আৰু এই প্ৰত্যুত্তৰ দিয়াৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক আমি সুৰক্ষা দি আৰু পাকিস্তানৰ যিসকলে আমাৰ উগ্ৰবাদী আছে তেখেতসকলক বিনাশ কৰিব লাগে। তাৰ কাৰণে মই ভাৰতবৰ্ষৰ আৰু সকলো ভাৰতবৰ্ষৰ মই যিসকলে আমাৰ সৈনিক আছে সৈনিকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যিটো প্ৰচেষ্টাত নিশ্চয় আমাৰ ভাৰতবৰ্ষ পাকিস্তানৰ লগত যুঁজিবৰ কাৰণে এক ভগৱানে শক্তি দিয়ক আৰু পাকিস্তানৰ যিটো অপশক্তি এই বিনাশ হোৱাৰ কাৰণে মই তেখেতসকলক মই আজি এই কোকৰাঝাৰৰ পৰাই সকীয়াই দিছোঁ। निउस चैनलखौ बरायना लाग्रोबाय। जोंनि बे पेहेलगामाव जानाय जे घटना बे घटनाखौ लानानै क'क्राझार जिल्ला बिश्व हिन्दु परिषदनि बानजायनायाव दिनै जोङो जे धरना कार्ज'सूचिजों लोगोसे बिथांमोनखौ जोङो बावनाय जे हाबाफारि लादों बे बावनाय हाबाफारियाव क'क्राझारनि दाब दाब जायगानिफ्राय नुजाफैनो हानाय जोंनि बुद्धिजीबि बिथांमोना जोबोद मोजां सहाय खालामदों। आरो पाकिस्ताननि जे उग्रबादिफोरखौ जों बिनिफ्रायनो दिनै बिसोरखौ निन्दा खालामदों जे बिथांमोनहा जाहाथे फैगौ समफोराव आरो भारतबर्ष बेबायदि खुनु शक्तिया जोंखौ बिनाश खालामनो हाया। बिनि थाखाय भारतबर्षआव जेसेबांनाखि दं या हानजाया गोख्रों जादों बिनि थाखाय आं गासैखौबो धन्यबाद जासिदों। मानो होननानै बुङोब्ला बेबायदि बिथांमोनखौ जुदि जों आरो प्रस्ट्रय होबाय थायोब्ला फैगौ समफोराव जोंखौ आक्रमण खालामनो थाखाय बिथांमोना गोरलै मोनगोन। बेनिखायनो आं खावलायदों जोंनि भारतबर्षआव जेसेबां शक्ति दङ बे शक्तिखौ प्रयोग खालामनानै जाहाथे पाकिस्तानखौ बिनाश खालामनायाव जाहाथे जोंनि भारतबर्षनि रङिया सेना जाहाथे साक्सेस जाफुङो बेखौनो आं इसोरनाव बोर बिदों।